হাই এভৰিৱান আজি আমি ইংৰাজীৰ এটা সৰু এটা টপিকছ যেটো টেগ কুৱেশ্যন বুলি কোৱা হয় এইটো আমি আজি খুব কম সময়ৰ ভিতৰত 3 বা 4 মিনিটৰ ভিতৰত আমি আজি ইয়াৰ সম্পৰ্কে আমি জানিম টেগ কুৱেশ্যন কৰাৰ ক্ষেত্ৰত যেটো ৰুলছ প্ৰথমতে 1 নম্বৰ ইউজ অফ হেল্পিং ভাৰ্ব আমি হেল্পিং ভাৰ্ব ইউজ কৰিব লাগিব যাক আমি অক্সিলাৰি ভাৰ্ব বুলিও ক'ব পাৰো অক্সিলাৰি ভাৰ্ব বুলিও আমি কওঁ হেতু ইউজ কৰিব লাগিব 2 নম্বৰ যদি বাক্যটো যদি পজিটিভ থাকে তেনেহলে আমি নেগেটিভ টেগ কৰিব লাগিব নেগেটিভ বাক্য থাকিলে আমি পজিটিভ টেগ কৰিব লাগিব আগতে চাব লাগিব বাক্যটো পজিটিভত আছে নে নেগেটিভত আছে যদি পজিটিভ থাকে নেগেটিভ বাক্য হলে পজিটিভ টেগ যেটো বাক্যত নট ইউজ হয় হেতু বাক্যই নেগেটিভ আৰু হে বাক্যটো আমি পজিটিভ টেগ কৰিব লাগিব তাৰ পিছত আমি 3 নম্বৰ ৰুলছত যদি চাওঁ ইউজ অফ শৰ্ট এণ্ড ফৰ্মছ আমি শৰ্ট এণ্ড ফৰ্ম ইউজ কৰিব লাগিব যেনেকৈ শৰ্ট এণ্ড ফৰ্মৰ বিষয়ে আমি বহুতে হয়তো জানো কিছুমান হয়তো নাজানো শৰ্ট এণ্ড ফৰ্ম বিলাক হ'ল যদি can not থাকে তেনে can't লিখিব লাগিব does not থাকিলে doesn't লিখিব লাগিব don't থাকিলে don't লিখিব লাগিব এনেকৈ শৰ্ট ফৰ্ম যিবিলাক আছে shall not থাকিলে shall not লিখিব লাগিব will not থাকিলে will not লিখিব লাগিব could not থাকিলে couldn't লিখিব লাগিব are not থাকিলে aren't লিখিব লাগিব am not থাকিলে আমি ক্ষেত্ৰত চাব লগা বস্তু যদি am not থাকে তেনে aren't বা হয়তো a not লিখিব পাৰে এনেধৰণে আমি শৰ্ট ফৰ্মবিলাক আমি ইউজ কৰিম তাৰ পিছৰ নিয়মটোলৈ আহো আমি যদি নাউন যদি থাকে বাক্যৰ সন্মুখত তেনালে আমি তাক প্ৰনাউন কৰিব লাগিব টেগ কুৱেশ্যন যেতিয়া আমি কৰিম আৰু বাক্যত যদি আমি someone বা everybody যদি পাওঁ টেগ কুৱেশ্যন কৰাৰ ক্ষেত্ৰত আমি they ইউজ কৰিম বাক্যত যদি little few seldom hardly scarcely rarely is যদি থাকে তেনালে বাক্যত আমি নেগেটিভ বুলি ধৰি লম টেগ কৰাৰ সময়ত আমি পজিটিভ টেগ কৰিম আৰু ইম্পাৰেটিভ বাক্য যদি হয় যেনেকৈ আদেশমূলক অৰ্ডাৰ বা হয়তো ৰিকুৱেষ্ট প্লিজ হেল্প মি বা ওপেন দ্য ডোৰ এনেকুৱা ধৰণৰ যদি বাক্য যদি পাওঁ তেনালে আমি উইল ইউ লিখিম তাত টেগ কুৱেশ্যন আমি উইল ইউ বুলি কৰিম আৰু যদি ইম্পাৰেটিভ বাক্য এটা যদি লেটাছ বা লেটছ থাকে তেনালে আমি শেল উইল লিখিম তা আহক বন্ধু আমি নিয়মকেইটা গম পালো এতিয়া আমি কিছুমান প্ৰবলেম আমি সলিউশন কৰোঁ এতিয়া এই এক্সাম্পল মন কৰক হি ইজ এ বয় এই বাক্যটো পজিটিভ বাক্য তে পজিটিভ বাক্য হলে আমি নেগেটিভ টেগ কৰিব লাগিব ইয়াৰ অক্সিলাৰি ভাৰ্বটো বিচাৰি লওক ইজ আছে ইজ লিখিলো তে এটো শৰ্ট ফৰ্ম ইজ নট লিখিব হলে শৰ্ট ফৰ্ম ইজন্ট লিখিলো পিছত ইয়াত সাবজেক্টটো হয়তো এট প্ৰনাউনে আছে গতিকে আমি প্ৰনাউন হি লিখিলো 2 নম্বৰতে হওক হে হৰ্স ক্যান ৰান ফাষ্ট ইয়াত বাক্যটো আগত আমি চাব লাগিব পজিটিভ নে নেগেটিভ বাক্যটো পজিটিভ বাক্য তাহলে আমি নেগেটিভ ল'ব লাগিব অক্সিলাৰি ভাৰ্ব আছে ক্যানটোৰ লগত নট ইউজ কৰিব লতে কান্ট হ'ব আৰু ইয়াত এ হৰ্সটো যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ প্ৰনাউন হিচাপে ইউজ হ'ব ইট ইউজ হ'ব ইট পিছত নেক্সট হওক দা গাৰ্ল লাইকস সুইটস বাক্যটো পজিটিভ নে নেগেটিভ পজিটিভ বাক্য যদি পজিটিভ বাক্য হৈ থাকে তেনেহলে আমি নেগেটিভত ল'ব লাগিব ইয়াত চাওকচোন অক্সিলাৰি ভাৰ্ব আছে নেকি ইয়াত অক্সিলাৰি ভাৰ্ব নাই গতিকে আমি অক্সিলাৰি ভাৰ্ব হিচাপে আমি মেইন ভাৰ্বটো চাব লাগিব মেইন ভাৰ্বটো কি ইয়াত আছে লাইকস প্ৰেজেন্ট ফৰ্ম লাইকস আছে তে গতিকে আমি ইয়াৰ যদি আমাৰ অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি তিনটা ভাৰ্ব ল'ব পাৰো প্ৰেজেন্ট ফৰ্মত দুটা পাষ্ট ফৰ্মত এটা তে প্ৰেজেন্ট ফৰ্মত দুটা আমি ডু বা ডাজ ইউজ কৰিম ইয়াত যেহেতু ইয়াত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এজ যোগ হৈ আমি ডাজ ইউজ কৰিম ডাজৰ লগত নট যোগ হ'ল ডাজ নট আৰু ইয়াত যেহেতু নাউন সাবজেক্টটো নাউন দা গাল হৈ আছে ইয়াত প্ৰনাউন হ'ব সি তাৰ পিছৰ বাক্যটো আহ বন্ধু উই ডোন্ট টেল এ লাই বাক্যটো কি বাক্য নেগেটিভ বাক্য যদি আমি পজিটিভ কৰিব লাগিব তে ডোন্ট ডুৰ আমি ললো অক্সিলাৰি ভাৰ্ব আৰু উই টু উই হ'ল পিছত নেক্সট এক্সাম্পল লৈ আহক প্লিজ হেল্প মি নেভাৰ টেল এ লাই এইবিলাক হ'ল ইম্পাৰেটিভ সেন্টেন্স মই কৈছিলো ইম্পাৰেটিভ সেন্টেন্স যদি থাকে তেনেহলে আমি উইল ইউজ কৰিব লাগিব ইয়াত নেগেটিভ এই টেগ কুৱেশ্যন কৰাৰ ক্ষেত্ৰত উইল ইউজ কৰিব লাগিব তাৰপৰা 7 নম্বৰ এক্সাম্পল আমি চাওঁ যদি এভৰি বয় হেজ পাস্ড প্ৰতিজন লৰাই কি কৰিছে পাস কৰিব বা পাস কৰিছিল তেনে কি হ'ব ইয়াত আমি প্ৰথমতে চাবলৈ বাক্যটো কি পজিটিভ নে নেগেটিভ
বাক্যটো নিশ্চয় পজিটিভ বাক্য, তেনে আমি নেগেটিভ কৰিব লাগিব। এতিয়া এই ক্ষেত্ৰত আমি এটা ৰুল চাইছিলোঁ যে এভৰিবডি যদি থাকে বা সামবডি যদি থাকে তেনেহ'লে কি হয়, ডে হয়, ডে বহিব। কিন্তু ডেৰ লগত সদায় হেজ নহয়, ডেৰ লগত হ'ব সদায় কি হ'ব, হেভ হ'ব। ডেৰ লগত সদায় হেভ হ'ব, হেভ হ'ব। তেনে হেভৰ লগত নট যোগ কৰে হেভেণ্ট, হেভ নট হ'ব আৰু ডে হ'ব। তো এইকেইটাই আছিল টেগ কুৱেশ্যনৰ বিষয়ে আমি জানিব লগা বস্তু। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব।